সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো সকলোকে ৰাতিপুৱা 11টা বাজিল আজি ডিউটি নাই টোপনিৰ পৰা উঠিলো ইমান বগা কিয় হৈছো মই ও কেমেৰাৰ বাহাদুৰি ঠিকে আছে মই মুখ ধুই লওঁ আজি মুখখন ধুই লওঁ আগত বহুত দেৰি হ'ল কি হৈছে কি তো পেলাই দি যা বহুত দেৰি হৈ গ'ল ভাবিলো আজি এটা ব্লগ শুটিং কৰো ঘৰতে আছো আজি ডিউটি নাই যেতিয়া ব্লগ এটা দিম বুলি হৈছে জেগাবিলাক একদম বহুত বেয়া হৈছে আপোনালোকে চাওকচোন এই জেগা একদম আপোনাৰ বেয়া তো ভিডিঅ' যদি ক্লিক কৰিছে গোটেই ভিডিঅ'তে চাব আপোনালোকে মই ব্ৰাষ্ট কৰি লওঁ আগত অৱস্থা চাওক না চাৰিওপিনে ঠিক আছে বোকা স্কুটিখনৰ অৱস্থা ধূলি বালি বোকা গাড়ীৰ অৱস্থা জেগা এইটো কম জোক আছে ইয়াতে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ৰুটি ৰাতিৰ মাংস আছিল অলপ লোকেল মুৰ্গী এতিয়া খাই দিওঁ চাহ বাইদেউ বনাইছে বনাই একদম বিন্দাছ কি বানাই মাৰি আছা না কি দে হক দে আজি হাঁহৰ মাংস আনবি না হে তাকেইতো কেতিয়া যাবি আনবা যাবি যালৈ সোনকালে তো মই এইখিনি খাই লওঁ তো এটা বস্তু দেখুৱাওঁ আপোনালোকক চাওক কি লৈ আহিলোঁ এইটো এইটো ৰাতিৰ কাৰণে আজি ৰাতিৰ সাজ খোৱা যাব বান্ধিটো দিয়া গৈছে বাবা এইপিনে থক কি নাম তোমাৰ নামটো কৈ দিয়া থক তো হাঁহ আজি সকলোৱে চাব হাঁহ আৰু এইটো থৈ দিছোঁ ইয়াতে এইটো কেইদিনমানৰ কাৰণে থৈ দিছোঁ এইটো বতৰটো গোটেই বেয়া হৈ আছে এই ধুমুহা আহিলে ভয় লাগে মোৰ গাড়ীৰ এইখন উৰাই যাব ভয় লাগে গোটেই গাড়ীখনৰ অৱস্থা নোহোৱা হৈ গৈছে গোটেই লেতেৰা আইনা থৈনা গোটেই লেতেৰা হৈ আছে গোটেই অল এভৰিথিং গোটেই একেবাৰে কিবা হৈ গৈছে জেগা এইবিলাক বোকা হৈ গৈছে স্কুটিখনৰ অৱস্থা মই দেখুৱাইছোঁৱেই ৰাতিপুৱা আৰু দেখাম এই স্কুটিবিলাকৰ অৱস্থা এইবিলাক বোকা পানী একদম ভৰ্তি হৈ গৈছে স্কুটিখন ধুম বুলি ভাবি আছোঁ তো স্কুটিখন ধুই লগ পাওঁ আপোনালোকক হা তো ফাইনেলি স্কুটিখন ধুম এতিয়া গধূলি অভাৰ হ'ল কিন্তু উপায় নাই ডিউটি আছে কালি স্কুটিখন ধুব লাগিব লেতেৰা হৈ থাকিলে ভাল নালাগে মদতটো দিবচোন
থেংক ইউ বাই বাই